গাইছ আপোনালোকৰ খবৰ বাৰু ভালে, মোৰো খবৰ ভাল। আজি মানে স্কুলত ফাংচন আছে, পূৰা সকলোৱে যাম। ব'লকচোন ভিডিঅ'টো পূৰা ষ্টাৰ্ট কৰোঁ প্ৰথমৰ পৰা। এইফালে পূৰা ওলাই কৰি ল'লোঁ, এতিয়া ব'লক এতিয়া লাহে লাহে আহি আছোঁ। চাওক কি ধুনীয়া পৰিৱেশ। ফাইনেলি গাইজ পালোঁ আহি। আমাৰ দোষসকল আছে আৰু এনেকৈ এডোখৰতে বহিম। আমি এখন ল'ৰা বেঞ্চ আৰু এখন ছোৱালী বেঞ্চ আৰু এইটো ৰকষ্টাৰ নাম গাইজ। পূৰা ক্লাছ কৰি আছে চাওক, এটা ক্লাছ কৰিলে আমাৰ পোৱালি কিবা আৰু এফালে গামাৰ ক্লাছ এটা কৰিলে চাওক। আমি লাহে লাহে আহিছোঁ, খালি কোনো নাহিল, আমি দুটাই দুছে মই। সেইদিনাখন মোৰ মিনি ব্লগ এটা আপোনালোকে দেখিছিলে, মই পূৰা মিনি ব্লগ এটা মানে গান চান গাইছিলোঁ। আমি দুটাই চিলেক্ট হৈছে, আকৌ বেলেগ এখন স্কুলত মাতিছে, ব'লকচোন যাওঁ। আমি এতিয়া গাইছ নগাপানা ফালে এবাৰ আহিছোঁ কাম এটাৰ কাৰণে, এনেকৈ আহি আছোঁ চাইকেলতে পূৰা। ব'লকচোন পামগৈ এতিয়া, লাহে লাহে গৈ আছোঁ পূৰা। পালোঁ আহি দিয়ক, এতিয়া যাম অলপ এনেই ওলাই আহিছোঁ। গাইছ আহি পালোঁ চাওক। এতিয়া আহিছোঁ, অলপ পঢ়িছোঁ মানে আমাৰ স্কুলৰ লগৰ ছোৱালী এজনী ঘৰত, লগৰ নহয় বা এজনী ঘৰত। চাওক পূৰা আৰু এফালে গাইছ চাহ দিলে, চাওক এনেকৈ চাহ খালোঁ। তাৰপিছত ফাংচন দেখুৱাম যদিহে আমার মানে পিয়ে যায় এই জনমৰ গোপন কথা বুকুতে থাকি দিয়ে যে ব্যথা এই জনমৰ গোপন কথা বুকুতে থাকি দিয়ে যে ব্যথা কাহানি তুমি নেদেখিলা কাহানি তুমি নেদেখিলা আৰু এনেকৈ গাইছ গান চান অলপ গালোঁ দিয়ক। আৰু গান চান গাই ঘৰত গৈ আছোঁ চাওকচোন, সকলোৱে ঘৰত গৈ আছোঁ। এনেকৈ মোৰ ভিডিঅ'টো যদি গানটো ভাল লাগিছে প্লিজ এটা লাইক কৰি দিব গাইছ। আৰু এনেকৈ গৈ আছোঁ বোলা। আৰু গাইছ বেছি হেৰি নাই, মানে সা সঁজুলি নাই বজোৱা, অলপে যিখিনি হৈছে আৰু গাইছ সেয়াই। আৰু এনেকৈ কি কয় পিছত নাজানো, হেলে মই ভিডিঅ' বনামেই বাৰু গাইছ। আজি ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব। বাই বাই।